নমস্কাৰ, মই কল্পনা আপোনালোকক মোৰ ভিডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। ইফালে মই মাছখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু মাছ বনা তেলখিনিতে মই পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনি অকণমান ভজা যোৱাৰ পাছত তাত মই বিলাহীখিনি দি দিলোঁ আৰু বিলাহী আৰু পিঁয়াজখিনি প্ৰথমতে ভালকৈ ভাজি ল'লোঁ, কাৰণ মই আজি বনাম বিলাহী আৰু মাছেৰে। আৰু ইফালে মই কেৰাহীটো তেল গৰম হ'ব দিছিলোঁ, তাত মই বনাম অমিতা খাৰ। এয়া অমিতা, আলু ধুনীয়াকৈ কাটি লৈছোঁ আৰু কাটি লোৱাৰ পাছত এইখিনি মই কেৰাহীটোত বহাই দিলোঁ আৰু এইফালে মই সোৱাদ অনুযায়ী 2খন আঞ্জাতে নিমখ আৰু হালধি দি দিলোঁ আৰু তাৰ পাছত মই ভাতত বইল হ'ব দিছিলোঁ আলুখিনি। এই আলুখিনি মই বিলাহী আৰু পিঁয়াজ ভজাখিনি দি দিলোঁ। এতিয়া সকলোখিনি মিক্স কৰি অকণমান ভাজি ল'লোঁ আৰু তাৰ পাছত আমাৰ ধুনু আহিছে, দেখিছিলে মোৰ লগত যুঁজিব আহিছে, মানে সিয়াৰ লগত মই খেলিব লাগে, মোক টানি টানি নিব আহি আছে আৰু মই নাযাওঁ বুলি কয় মোক টা বাই বাই দি অকণমানে কান্দিব ধৰিছে। আৰু এইফালে তাক মই ভালকৈ বহাই থৈ আহিলোঁ, টিভি চাব দি আহিলোঁ আৰু এইফালে মোৰ অমিতাখিনি অকণমান ভজা গৈছে আৰু এইফালে মোৰ এইখিনিও ভজা হ'ল। তাত মই গৰম পানী দি দিলোঁ, গৰম পানী দি অকণমান আঞ্জাখন লাৰি দিলোঁ আৰু তাৰ পাছত মই ইয়াতে মাছ কেইপিচ দি দিলোঁ আৰু এইখিনি অকণমান সময় এতিয়া উতলিবলৈ দিম। যে আপোনালোকে ভাত বনালেনে, এইখিনি অকণমান সময় উতলিব দিলোঁ আৰু তাৰ পাছত মই অমিতাখিনিত খাৰ অকণমান দি দিলোঁ। এতিয়া জল্দি জল্দি সিজি যাব, খাৰ দি দিলোঁ আৰু তাৰ পাছত অকণমান পানী দি দিছিলোঁ আৰু খাৰখিনি দিয়াৰ পাছত পানী দি দিলোঁ আৰু এতিয়া মই এইখন আঞ্জাখন উতলিবলৈ দিলোঁ 2খন আঞ্জাই আৰু তাৰ পাছত মই অমিতা খাৰখিনি 2 পিচ মাছ দি দিছোঁ আৰু এইফালে মোৰ বিলাহী আৰু আলু ধুনীয়াকৈ মাছেৰে হৈ যাব আৰু বেছি সময় নাই আৰু এইফালে মোৰ খাৰো হৈ গ'ল। পিছে এয়াই আজিৰ ভিডিঅ'টো।